আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক দেখাব গৈছোঁ এখন আশ্ৰম। আশ্ৰমখনত আপোনালোকে কালিপুৰেদি আহিব পাৰে। মই ভুৱনেশ্বৰী হৈ আহিছোঁ পৰমানন্দ পথেদি। আপোনালোকে আহিব। এই আশ্ৰমখন আছে কামাখ্যা পাহাৰৰ জংঘলৰ মাজত। আপোনালোকে আহিব। মংগল আমি জংঘলৰ মাজে মাজে আহিছোঁ। আপোনালোকে মাজে মাজে গৈ আছোঁ। যিহেতু ইয়াত প্ৰদূষণ বোলা বস্তুটো নাই, গাড়ী যান জঁটৰ নাই। ইয়াত আহি খুবেই ভাল লাগে। ছায়া এইবিলাক পাব আপোনালোকে, ধুনীয়া অক্সিজেন আৰু লগতে চৰাই চিৰিকটিৰ মাত শুনিব পাব। ইয়াত আহিব, আপোনালোকেও ভাল লাগিব ফ্ৰী থাকিলে। এইপিনে গেলে আপোনালোকে আশ্ৰম যাব পাৰিব। বৰ্তমান আমি আশ্ৰম নাযাওঁ, এই ৰাস্তাটো দি যাম আমি বৰ্তমান গুচি। এইপিনেও আপোনালোকক দেখুৱাই আছোঁ কিছু মন্দিৰ। ত্ৰিদেৱী মন্দিৰ। হেলিকপ্টাৰ আহি আছে। দেৱী মন্দিৰত উপস্থিত আছোঁ। আপোনালোকক দেখা আছোঁ ইয়াতে কি সুন্দৰ এটা ভিউ আছে, দেখা আছোঁ ৰ'ব। আপোনালোকক গোটেই গুৱাহাটী চহৰখন দেখা পাব। দেখিছে এয়া কাষতে ব্ৰহ্মপুত্ৰ নদী, এয়া গুৱাহাটী চহৰ, এয়া আগত গান্ধী মণ্ডপ, এয়া আপোনালোকে দেখা পাব উমানন্দ। ৰ'ব একবাৰ বেক কেমেৰা কৰি দেখাই আছোঁ। এয়া হৈছে গুৱাহাটী চহৰ। এয়া ব্ৰহ্মপুত্ৰ নদী, এয়া উমানন্দ। মই যোনখিনি জেগাত আছোঁ ইয়াৰ পৰা যদি এবাৰ পৰি যোৱা হৈছে আৰু। যিহেতু ওপৰত দি আহিছোঁ আমি পালোঁ। আপোনালোকে যদি কালিপুৰেদি আহে এইপিনেদি আহিব লাগিব। এয়া আমি আহি পালোঁৱে। এই আগত দেখিছে আপোনালোকে গেট আছে। এয়া আহি পালোঁৱে গেট। আহি আমি আশ্ৰমৰ গেট পাইছোঁ। এইখনে হৈছে আশ্ৰমৰ মেইন গেট, শ্ৰী শ্ৰী বিজয় কৃষ্ণ সাধন আশ্ৰম। আপোনালোকক ভিতৰত দেখুৱাব চেষ্টা কৰিম, ভাড়াখিনি চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। গৈ আছোঁ, আপোনালোকক কি পাৰোঁ দেখাব চেষ্টা কৰিম। আপোনালোকক দেখুৱাম, ময়ো চাম।
এয়া আশ্ৰমখনৰ গছ গছনিবোৰৰ কালাৰ কৰিছে, হয়তো ইয়াত কিবা যজ্ঞ হ'ব পাৰে। দেখিছে চাফ চিকুণ কৰি ৰাখিছে। খুবেই ভাল লাগিল। কিছু কিছু জায়গা চালোঁ, কিছু জায়গা আপোনালোকক দেখাব নোৱাৰিলোঁ, যিহেতু এখন আশ্ৰম হয়। ইয়াত সাধু সন্ন্যাসীৰ বাবে কিছু নিয়ম নীতি আছে, সাধাৰণ মানুহৰ কাৰণে বন্ধ আছে, কিছু মানা আছে। আৰু যেখানি বাৰু আপোনালোকক দেখালোঁ, ময়ো চালোঁ। আজিৰ ভিডিঅ'টো এখানি আছিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এখানিতে আছিল। ধন্যবাদ।